हाय हेलो नमस्कार दोस्तों, फिर से मेरे एक नई वीडियो पर आप सभी को स्वागत करती हूँ। तो आज की वीडियो में थोड़ा सा हिंदी लैंग्वेज में और थोड़ा सा ओखमिया लैंग्वेज में बनाने के लिए जा रहा हूँ। तो चलिए गाइस, आज की वीडियो से शुरू करते हैं। तो गाइस, अभी आप लोग देख पा रहे हो यहाँ पे चूल्हा जल रहा है और कढ़ाई में थोड़ा सा मांस बनाया है। और क्या मांस बनाया है, कि मांस बनाइছে, कि मांस बनाने আপোনালোকক সকলোকে একফালৰ পৰা দেখুৱাই গৈ থাকিম। तो चलिए लेट्स स्टार्ट। तो गाइस, इतना बर्तमान गाहरी मांसটো बजार পৰা কিনি আনলো। বৰ্তমান এই মাংসটো বনোৱাৰ আগতে তাৰমানে এয়া চাওক গাইস, একেবাৰে ধুনীয়াকে কেৰাহীত অকণমান বইল কৰি লৈছো। তাৰমানে বইল কৰি ললে মানে যিখিনি মান বীজাণু থাকে বা লেতেৰা থাকে সেইখিনি গোটেইখিনি ওলাই যায়। তো চাওক গাইস, বৰ্তমান গাহৰি মাংসটো ধুনীয়াকে বইল কৰি লৈছো। আৰু আছে আৰু লগতে ইয়াতে বৰ্তমান নেহুৰ, পিয়াজ, আদা ধুনীয়াকে একেবাৰে মছলাবিলাক মানে চেলাই থকা হৈছে। এয়া চাওক গাইস, এইটো হ'ল আমাৰ থলুৱা ধুনীয়াকে একেবাৰে চেলাই আছে ইয়া আদা নেহুৰ। আৰু গাইস, এই পিনে আছে আমাৰ একেবাৰে দাউখি এলাপ এইফালে হাতৰ লৈছে এটা সসপেন। তো এইবিলাক কি বস্তু হয়? সসপেন কি সসপেন? চাহ বনোৱা। তো গাইস, এতিয়া বৰ্তমান গাহৰি মাংসটো বইল কৰা হৈ আছে। আৰু বইল কৰাৰ লগে লগে মানে অকণমান সময় থকাৰ পিছত এইটো মানে অকণমান এনেকুৱা লাৰি দিম। এয়া চাওক গাইস, গাহৰি মাংস ধুনীয়াকৈ বইল কৰিছোঁ। এয়া অকণমান মানে মাংসখিনি মানে লাৰি দিছোঁ যাতে হ'ব দিম। ঢাকি থৈছিলোঁ। বৰ্তমান এতিয়া মাংসখিনি একেবাৰে বইল কৰা হৈ গ'ল। এয়া ধুনীয়াকৈ একেবাৰে ওলাই ল'লে। এতিয়া বৰ্তমান একেবাৰে মিঠাতেল নিদিয়া কৰি বনাই গাহৰি মাংসটো বনাব। এয়া চাওক গাইস, তাৰমানে এই গাহৰি মাংসৰ তেলেদি গাহৰি মাংসটো বনাব। তাৰমানে তেল চেল নিদিয়ে। এয়া চাওক গাইস, তেল চেল একো দিয়া নাই। গাইস, এয়া চাওক, আজি দাউখি এলাবে মছলা খুন্দিছে, আজি মই খুন্দা নাই। এয়া চাওক, তোমাৰা क्या नाम है? দাউখি এলা বুৱাৰে। বঢ়িয়া, জলদি খুন্দো। তো গাইস, তেল নিদিয়াকে মাংস ভাজাটো তাৰমানে ঘনে ঘনে লাৰি থাকিব লাগে, লাহে লাহে কয়, নহ'লে তাৰমানে একেবাৰে তলাত লাগি যাব। এয়া চাওক। তো গাইস, এয়া চাওক, একেবাৰে গাহৰি মাংসৰ নিজৰ তেল। এতিয়া বৰ্তমান পিঁয়াজটো ইয়াত ঢালি দিলে ধুনীয়াকৈ। মাংসখিনি এনেকুৱা চাইডত বঢ়িয়াকৈ ৰাউণ্ড বনাই কেনে মাজত মানে খালী ঠাই থৈ দিছে। এই খালী ঠাইখিনি মানে গাহৰি তেলখিনি ওলাইছে। আৰু এই গাহৰি তেলখিনিত ধুনীয়াকৈ পিঁয়াজটো ঢালি দিলে। আৰু বাকীখিনি প্ৰচেছখিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ আছোঁ। বৰ্তমান পিঁয়াজ দিয়া হোৱাৰ পিছত এয়া ধুনীয়াকৈ আদা নেহুৰৰ পেষ্টটো দি দিলে। অকণমান নিমখ দি দিলে। এয়া চাওক গাইছ, তাৰপিছতে ইয়াৰ পিছত এয়া অকণমান একেবাৰে হালধি পাউডাৰ দি দিলে, জিৰা গুড়া দি দিলে। তো যিখিনি মান মছলা দিব লগা আছিল গোটেইখিনি দি দিলে। এতিয়া বৰ্তমান মাংসখিনি একেবাৰে উল্টাই পাল্টাই লাৰি দিব লাগিব, নহ'লে মানে তলাত লাগি যাব। এয়া চাওক गाइस। तो गाइस, आप लोगों को वीडियो पूरी तरह ख़त्म होने से पहले एक रिक्वेस्ट करना चाहता हूँ। अगर टेस्टी वीडियो देखना चाहते हैं तो हमारे लाइक कमेंट शेयर सब्सक्राइब कीजिए। तो गाइस, इतना बर्तमान जुईটো দি কেনে অকণমান 2 মিনিটমান ভাজাৰ পিছত এয়া চাওক গাইস, ঢাকনটো গুচাই দিলে। আৰু গুচাই দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ অকণমান লাগতিয়ালভাৱে পানীখিনি ঢালি দিব। এয়া চাওক গাইস, এতিয়া পানী ঢালিবলৈ গৈ আছোঁ। ঢালি দিয়া এতিয়া পানী। আৰু আপোনালোককতো সেইদিনাখনে কৈছিলোঁ, আগৰ ভিডিঅ'বোৰ যোনে যোনে চাইছে সকলোৱে গম পাই যে এইটো কেৰাহীটো 1917 চনতে কিনা। এয়া চাওক গাইস, এতিয়া বৰ্তমান পানী ঢালি দিলে। তো পানীখিনি ঢালি দিয়াৰ পিছত অকণমান কৰচৰ লগত এনেকুৱা লাৰি দিব লাগিব লাহে লাহেকৈ। তাৰমানে মছলাবিলাক চাৰিও চাইডে মানে এনেকুৱা একেবাৰে ঘুলি যাব লাগিব না, সেইটোৰ কাৰণে। তো এতিয়া বৰ্তমান লাৰা চাৰা হৈ গ'ল। লাৰা চাৰা হোৱাৰ পিছত এতিয়া বৰ্তমান একেবাৰে ঢাকনটো একেবাৰে ঢাকি থৈ দিব লাগিব। আৰু 10 মিনিটমান এনেকুৱা উতলাব লাগিব। এতিয়া বাৰু মাংসখিনি ধুনীয়াকৈ হৈ থাকিব। তাৰ আগতে আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ। তো এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ মোৰ হণ্ডা ডিঅ' গাড়ীখন। এয়া চাওক গাইছ, হণ্ডা ডিঅ' গাড়ীখন আজি তাৰমানে একেবাৰে ধুনীয়াকৈ আপোনালোকক দেখুৱাই দি আছোঁ। এয়া চাওক গাইছ, এইটোৱে হ'ল মোৰ হণ্ডা ডিঅ' স্কুটি। তাৰমানে আজি একেবাৰে ধুনীয়াকৈ ছাৰ্ভিচিং কৰি আনিছোঁ। একেবাৰে মোবিল চুবিল গোটেইখিনি চেঞ্জ কৰি আনিছোঁ। একেবাৰে 700 টকা খাই দিলে আজি একেবাৰে।
মোবিল চেঞ্জ কৰিছোঁ আৰু এয়াৰ ফিল্টাৰ চেঞ্জ কৰিছোঁ আৰু অকণমান একেবাৰে ধুনীয়াকৈ ৱাশ্বিং কৰিছোঁ তো ৱাছ কৰি কেনে একেবাৰে মোবিল চুবিল একেবাৰে চেঞ্জ কৰাৰ পিছত একেবাৰে এতিয়া সম্পূৰ্ণভাৱে একেবাৰে গাইজ একেবাৰে এইখিনিতে মোবাইলটো একেবাৰে লগাই লৈ কেনে ধুনীয়াকৈ ৰেপিডো মাৰি থাকোঁ আৰু ৰেপিডো মাৰাৰ ভিডিঅ' আপোনালোকক একদিন নহয় একদিন দিম আপোনালোকে অপেক্ষা কৰি থাকক যদিহে আপোনালোকে চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব ৰেপিডো মাৰা তো গাইজ এতিয়া বৰ্তমান একেবাৰে 10 মিনিটমান একেবাৰে ভাজি মানে উতলোৱাৰ পিছত মাংসখিনি উতলোৱাৰ পিছত ইয়াৰ ঢাকনটো গুচাই দিলে এতিয়া তোৰ মানে ঢাকনখন গুচোৱাৰ পিছত অকণমান গৰম মছলা দিব ইয়াৰ চাওক গাইজ গৰম মছলা বঢ়িয়া বঢ়িয়া একেবাৰে গন্ধটো একেবাৰে টেষ্টি গন্ধাইছে একেবাৰে তো গাইজ ইয়াত ধুনীয়াকৈ উতলাইছে এতিয়া এইখিনি লাৰি কৰাৰ পিছত ইয়াত ঢাকনটো মাৰি দিলে আৰু 5 মিনিটমান সময় এনেকুৱা থাকি থৈ কেনে আমাৰ গাহৰি মাংস ৰেডি এতিয়া বৰ্তমান ফিল্ম চাই আছে ইয়াত চাওক গাইজ অমৃতপুৰীৰ একেবাৰে ফুলৰ কাটে ফিল্ম চাই আছে 2024 চনত ফুলেৰ কাটে ফিল্ম চাই 5 মিনিটমান উতল অহাৰ পিছত ইয়াত ঢাকনটো গুচাই দিলোঁ আৰু অকণমান একেবাৰে ধুনীয়াকৈ লাহেকৈ লাৰি দিলোঁ এয়া চাওক গাইজ মাংস একেবাৰে ধুনীয়া হৈ গৈছে একেবাৰে তাৰমানে ইমান এটা কালাৰফুল হোৱা নাই কালাৰফুলৰ লগত কোনো কথা নাই কালাৰফুল হ'লেহে যে মাংসটো সোৱাদ হ'ব লাগিব এইটো কথা নহয় তাৰমানে আমি মাংসটো একেবাৰে মছলা কম পৰিমাণৰ দিছোঁ সেইটোৰ কাৰণে ইমান এটা কালাৰফুল হোৱা নাই আৰু ৰেড চিলি দিয়া নাই সেইটোৰ কাৰণে কালাৰফুল হোৱা নাই তথাপিতো একেবাৰে মাংসটো একেবাৰে বঢ়িয়া টেষ্টি হৈছে তো মাংসটো এতিয়া সম্পূৰ্ণভাৱে হৈ গ'ল এতিয়া বৰ্তমান আপোনালোকক মানে খাই কেনে দেখুৱাম অকণমান পিছত তো এইখিনি হ'ল গাহৰি মাংসখিনি বনোৱা হৈ গ'ল এতিয়া অকণমান আকৌ দালি বনাব লাগিব তাৰপিছত হোৱাৰ পিছত খাই কেনে দেখুৱাইছোঁ টেষ্টি কৰি দেখুৱাম এয়া চাওক গাইজ কাঁহীত ধুনীয়াকৈ একেবাৰে ভাত চাত বাঢ়ি লোৱা হৈছে এয়া চাওক গাইজ ভাত এইটো এটা কাঁহী এইটো ভাত আৰু ইপিনি আছে যোৱাকালি লাও আৰু আলু আৰু কি কয় মটৰ আৰু ইপিনি আছে একেবাৰে ধুনীয়াকৈ গাহৰি মাংস আজি বনোৱা এইটো অকণমান আগতে বনোৱাটো এইটোৱে তো ইপিনি আছে ধুনীয়াকৈ একেবাৰে দালি তো গাইজ এতিয়া বৰ্তমান খাবলৈহে বাকী তো বলক গাইজ আপোনালোকক খাই কেনে দেখুৱাই আছোঁ तो गाइस अभी सबका सब बराबर हो गया है खाना वाना सब एकेबारे रेडी हो चुका है अभी सिर्फ खाने के लिए बाकी है तो चलिए गाइस आप लोगों को दिखाते हैं खाकर दिखाते हैं कैसे टेस्टी हुआ कि नहीं तो सब कुछ दिखाने वाले हैं इस वीडियो में तो बने रहिए जुड़ी रहिए हमारे वीडियो के साथ तो चलिए गाइस खाना खाने के लिए शुरू करते हैं गाइस अभी हम चैलेंज करेंगे मेरा और पापा का जो सबसे फास्ट खा पाएगा उसको मिलेगा 5 लाख और जो हारेगा उसको मिलेगा मिर्ची तो गाइस এতিয়া একেবাৰে খাব কাৰণে ৰেডি ইয়া গাইস গোটাই একেবাৰে গাহৰি মাংস আছে ভাত আছে এটা খাব কাৰণে ৰেডি তো গাইস গাহৰি মাংস সঁচাকৈ বহুত টেষ্টি হৈছে বহুত লাজবাব একেবাৰে বহুত ही टेस्टी हुआ है बहुत ही लाजवाब है बहुत ही क्या बोलो मैंने मुझे कुछ शब्द ही नहीं मिल रहा है कौन सा शब्द प्रयोग करो क्या करो सब बहुत ही टेस्टी हुआ है এটা খাব লাগে একেবাৰে খাব লাগে এনেকুৱা টেষ্টি হৈছে দালিটো টেষ্টি হৈছে আৰু গাহৰি মাংসটো টেষ্টি হৈছে তাৰমানে মোবাইলটো অলপমান দূৰত থৈ দিছো গাইছ সেইকাৰণে ভালকে শুনা নাপায় কাৰণে একেবাৰে চিঞৰে ক'ব লগা হৈছে মাইক চাইক একো নাই একেবাৰে এইগিলা আমাৰ ফাটা ফটুৱা ফুটফাটৰ ইউটিউবাৰ হয় এইটোৰ কাৰণে একো মাইক চাইক একো নাই এতিয়া ভাত খাব লাগে या सब गाइस मजा खसाके एनुका टेस्टी लागছে মানে মানুগিলা মানে বহুতে তেল গাহৰি মাংস তেল দি কেনে বনাই খায় কেতিয়াবা যদি আপোনালোকে ইচ্ছা কৰে তেনে হলে গাহৰি মাংস তেল নিদিয়াকে বনাই খাব পাৰে আমি যেনেকুৱা বনাইছো হেনেকুৱা বনাই কেনে খাব পাৰে তো মজা লাগে একেবাৰে মানে গাহৰি মাংস নিজৰ তেলে দি একেবাৰে মাংস চাংস গোটাই হৈ যায় আপোনালোকে যদি ইচ্ছা কৰে একবাৰ ট্ৰাই কৰি চাব ঘৰত বনাই কেনে খাব তাৰ পিছত যদি ভাল নালাগে তেনে হলে কমেন্ট কৰি আপোনালোকে মোক জনাব গাহৰি মাংস তেল নিদিয়া বিনা তেলত বনোৱা তো গাইস ভিডিওটো আৰম্ভ কৰি ৰাখিব লাগি চাব আৰু ভাত লম দি ভাত দে এইখিনি ভাত কি হ'ব গাইস এইখিনি ভাত কি হ'ব একবাৰ ভৰালিছে তো
তো গাইছ আৰু ভাত ল'বলৈ গৈছো Guys, পাপাই এতিয়া আমি যে কৈছিলো চেলেঞ্জ ল'ম বুলি এতিয়া মোৰ চেলেঞ্জ হৈ গ'ল মোৰ খোৱা হৈ গ'ল এই চাওক কাঁহীটো পুৰা খালি অকল জোল আছে আৰু হাৰাহাৰি জুমা ভাল নাপাওঁ সেইকাৰণে মই খোৱা নাই তো গাইছ এতিয়া বৰ্তমান মাংস ভাত পানী গোটেইখিনি খাওয়া হৈ গ'ল আৰু আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবৰ হ'ল ৰ'ব ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অলত থৈ দিব যাতে আকৌ এনেধৰণৰ ভিডিঅ' মই যদি আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যন পায় আন এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই জয় আই অসম